নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি আহিছোঁ নাৰায়ণপুৰ 1 নং নাৰায়ণপুৰ বৰপথাৰলৈ। তাত এটা বৌদ্ধদেৱ মন্দিৰ যিটো গল্ডেন টেম্পুল বুলি কোৱা হয়। গল্ডেনেৰে গোটেইটো মন্দিৰ নিৰ্মিত। সেই মন্দিৰটো আমি আজি চাবলৈ গৈ আছোঁ। এয়া আমি বাটত গাড়ীত গৈ আছোঁ। এইটো ভিতৰত সোমাবলৈ শিৱ মন্দিৰ এইটো তলত আছে, পাৰ হৈ আহিছোঁ আমি। আৰু আমি যাব লাগিব, ইয়াৰ পাছত আমি নাৰায়ণপুৰ চেণ্টাৰ পাম। এয়া চেণ্টাৰত আমি অলপ খোজকাঢ়ি আগলৈ গৈ আছোঁ। গাড়ী মটৰৰ দৃশ্য এয়া দেখিছোঁ, গোটেই পৰিৱেশটো চেণ্টাৰৰ পৰিৱেশ। খোজকাঢ়ি গৈ আছোঁ। আমি আৰু অলপ দূৰ খোজকাঢ়ি যোৱাৰ পাছতে আমি গল্ডেন টেম্পুলটো পামগৈ। আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ, অহৰহ মানুহ গৈ আছে গাড়ী লৈ। আমি কিন্তু খোজকাঢ়িহে আহিছোঁ। খোজকাঢ়ি অহাৰ এটা মজাই বেলেগ, কিয়নো বহুতে গাড়ী মটৰ বাইক লৈ আহে, আমি খোজকাঢ়ি আহিছোঁ। আমি এতিয়া গল্ডেন টেম্পুলত পামগৈ আৰু। হাই ফ্ৰেণ্ডছ, আমি এতিয়া অৱসৰত আমি গল্ডেন টেম্পুল পাই গ'লোহি। এয়া গল্ডেন টেম্পুল। আমি ওপৰলৈ উঠি যাম। ওপৰলৈ উঠি গৈ আমি সম্পূৰ্ণ ভিডিঅ'টো দেখাম, সম্পূৰ্ণ পৰিৱেশটো দেখাওঁ আমি। এয়া কিমান ধুনীয়া পৰিৱেশ। চ' আমি পৰিৱেশটো দেখুৱাইছোঁ। এয়া এইফালে আছে মূৰ্তি আছে, বুদ্ধদেৱ মূৰ্তি, মূৰ্তি আছে। এয়া দেখিবলৈ কিমান সুন্দৰ এটা পৰিৱেশ। যি সুন্দৰ পৰিৱেশ, ইয়ালৈ আহিলে যাতে আৰু ঘূৰি যাবলৈ মন নাযায়। ইয়ালৈ আহিলে মানে ইমান ভাল এটা চিনাৰী ক'তো নাই দেই। আমি প্ৰথম পাইছোঁ এইটো চিনাৰী আৰু দেখুৱাবলৈ পাইছোঁ। ইয়ালৈ সকলো আহিব আৰু চাবহি। চ' ইয়াত এতিয়া দিনত যিমানটো সৌন্দৰ্য জিলিকিছে, ৰাতি তাতকৈ বেছি জিলিকিব হয়তো। এইফালে ইয়াত লাইটৰ ফিটিং কৰি থৈছে, এইফালে আমি ইয়াত দেখুৱালোঁ। এতিয়া আমি আৰু পৰিৱেশটো দেখিছোঁ অলপ। এইটো এটা গল্ডেন টেম্পুল, যিটো টেম্পুলটো চাই থাকিলে হেঁপাহ নপলায় আৰু পৰিৱেশটো ইমান সুন্দৰ। ইয়ালৈ আহি থাকিবলৈকে মন যায়। গোটেই পৰিৱেশটো দেখুৱাইছোঁ মই। সেইফালে চাকি বন্তি জ্বলোৱাৰ সুবিধা কৰি দিছে। বহুতো দূৰণিৰ পৰা আহে চাবলৈ ইয়াত। এয়া পৰিৱেশটো গল্ডেন মন্দিৰ। এয়া কি পৰিৱেশ, এয়া কি সুন্দৰ পৰিৱেশ। এয়া বৰ্তমান কৰোণা ক'ভিডৰ কাৰণে এই মানুহ অলপ সেৰেঙা হৈছে যদিও মানুহ আহিছে, যথেষ্ট আহিছে। আমি এতিয়া ভিতৰলৈ যাম। ভিতৰলৈ যাব নোৱাৰি বাৰু, বাহিৰৰ পৰা দেখুৱাম আমি ইয়াত। মই অকণমান বাহিৰৰ পৰা ভিতৰৰ ছাইডটো দেখুৱাম। ভিতৰলৈ সোমাব নোৱাৰি কৰোণাৰ কাৰণে, সোমাব দিয়া নাই। ভিতৰৰ ছাইডটো অলপ দেখিছে, বুদ্ধদেৱ মূৰ্তি। ইয়াতে চাকি বন্তি জ্বলোৱা হয় মেইন। এয়া সম্পূৰ্ণ দেখুৱাইছোঁ। আৰু মই এতিয়া অলপ বাহিৰৰ ফালে গুচি যাম। ভিতৰতো দেখুওৱা হৈছে, যেতিয়া বাহিৰটো সম্পূৰ্ণ পৰিৱেশটো দেখুৱাব লাগিব। চাই থাকি বহুত ভাল লাগে। ইয়াত পূজাৰী বহে। পূজাৰী বহা হ'লে আজি কথা পাতিব পাৰিলোঁ হয়, এতিয়া নাই, নথকাৰ বাবে কথা পাতিব পৰা নাই। এইফালে সুন্দৰ পৰিৱেশ, বহুত সুন্দৰ। মানে পৰিৱেশটোলৈ আহিলে আৰু ঘূৰি যাব মন নাযায়। আপোনালোক সকলো আহিব। এয়া মানুহ আহিও আছে। এয়া 1 নং নাৰায়ণপুৰ বৰপথাৰত আছে বৌদ্ধ মন্দিৰ, গল্ডেন টেম্পুল। চ' সকলো আহিব, সকলোৱে উপভোগ কৰিব এই সুন্দৰ পৰিৱেশটো। আৰু এইফালে আমি অকণমান যাম। এয়া মানুহ আহি আছে, মানুহে নিজৰ কাম কৰি আছে। চ' ময়ো কাম কৰি আছোঁ আৰু মই দেখুৱাই আছোঁ। অকণমান মই এইফালে যামগৈ, গৈ মেলি সম্পূৰ্ণ পৰিৱেশটো দেখুৱাম। কিয়নো পৰিৱেশটো দেখুৱাবলৈকে মই আহিছোঁ আপোনালোকক, তেতিয়াহে আপোনালোক আহিব। এয়া এইফালে জৰি এজোপা দেখিছোঁ, এইজোপা প্ৰকাণ্ড জৰি গছ। এইফালে বনাই থৈছে, ইয়াত হয়তো মানুহ জিৰাব পাৰে আহি মেলি। এইফালে আৰু এটা টেম্পুল বনাই আছে, হয়তো ইয়াতো বহুত কিবা কিবি থাকিব। এয়া হোৱা নাই, আমি পাছত আহিম। পাছত আহি আকৌ পূজাৰীৰ লগত আমি ইণ্টাৰভিউ কিবা অলপ জানিম আৰু বিষয়ে। চ' এতিয়া পূজাৰীজনক আমি লগ নাপালোঁ কাৰণে আমি একো কথা পাতিব নোৱাৰিলোঁ। এইজোপা জৰি গছ। এয়া পৰিৱেশটো কিমান মানে সুন্দৰ পৰিৱেশ, বহুত ভাল লাগিছে। মানে আহি থাকিবলৈকে মন যায়। এতিয়া গুচি আহিলোঁ। এতিয়া আমি যাম নাৰায়ণপুৰ ফুলনি থানলৈ গুচি যাম। কিয়নো ফুলনি থানটো বহুতখিনি দেখুৱাবলগীয়া আছে। ফুলনি থানলৈ আমি অকণমান যামগৈ, গুচি যাম, পামগৈ আৰু বেছি দূৰ নাই।
চ' অকণমান যাওঁ। পামগৈ উৰণি ফুলনিথান। এই একে ৰাস্তা দিয়ে গ'লেই হ'ল, ফুলনিথান আমি পাই যামগৈ। 9% আছে। চ' এয়া ভিডিঅ' মই এতিয়া সোমাই নাৰায়ণপুৰ ফুলনি থান আহিছোঁ। ফুলনি থানৰ গেটখনো দেখুৱাম অকণমান ফাৰ্ষ্ট। এয়া গেটখনো দেখুৱাম এতিয়া, গেটখন এইখন গেট। এয়া কেনেকুৱা লাগিছে? ভালেই লাগিছে কিজানি। আমি ভিতৰতো সোমাম, ভিতৰত সোমামগৈ আৰু আমি সকলোলৈ দেখুৱাম বুলি যেতিয়া লৈ আহিছোঁ, চ' আপোনালোকক দেখুৱামেই। এইটো মানুহ অহা যোৱা কৰিয়ে আছে, দেখিছে আৰু এইফালে আমি থানখনৰ ভিতৰলৈ সোমাই যাম এতিয়া। কৰোণাৰ কাৰণে আমাৰ ভিতৰত সোমাবলৈ নিদিলে ফুলনিথানত, সেইকাৰণে বাহিৰৰ পৰা মই পৰিৱেশটো উঠাবলগীয়া হ'ল। কৰোণাৰ কাৰণে বন্ধ কৰি থৈছে। আমি বেলেগ দিনাখন আহি ভিতৰৰ পৰিৱেশটো দেখুৱাম ফুলনিথানৰ। এয়া বাহিৰৰ পৰা দেখুৱাইছোঁ। এইজোপা প্ৰকাণ্ড জৰি গছ এই ফুলনি থানখনতো আছে। এয়া ফুলনি থানৰ বাহিৰ দৃশ্যটো বহুত সুন্দৰ দৃশ্য হয়, বহুত ভাল লাগিছে চাই। থাকিও ভাল লাগে, আহিও ভাল লাগে। আপোনালোক সকলো আহিব, নাৰায়ণপুৰত আছে। এয়া এখন ফুলনি থান। ইয়াত চাই থাকিলে মানে হেঁপাহ নপলায়, যাবলৈ ঘৰলৈ মনতেই নপৰিব আপোনাৰ। এয়া ফুলনি থান হয়। এইখন গেট দেখিছে আপোনালোকে। চ' এয়া ফুলনি থান। ফুলনি থানৰ বাহিৰৰ ছাইডটো দেখুৱাইছোঁ। COVID-19ৰ কাৰণে ভিতৰত সোমাব দিয়া নাই, এতিয়া বন্ধ কৰি থৈছে বৰ্তমান। চ' সেইকাৰণে বাহিৰৰ পৰা অলপ উপভোগ কৰিব পাৰে দিলোঁ আৰু। এইখিনি দেখিছে আপোনালোকে। ইয়াত ফুল চুল কিবা কিবি আছে আৰু ভিতৰলৈ যোৱা হ'লে হয়তো আৰু বহুত কিবা কিবি দেখিলোঁ হয়। এতিয়া বাহিৰৰ পৰা কৰিবলগীয়া হৈছে কাৰণে এইখিনিকে দেখুৱালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে।